হাই ফ্ৰেন্ডছ হেল্ল' বন্ধুসকল তো মোৰ লগত পৱন আছে তো মানে আমি আহিছোঁ আজি কি জেগা আছিল আগাম মানে ৰংজুলিৰ পৰা বেছি দূৰ নহয় ওচৰতে তো মই আজি অন কেমেৰাতে আহিলোঁ মানে বহুত কনফিডেঞ্চ লৈ কেনে আহিলোঁ আৰু তো যিয়ে নহওক মেইন টপিকলৈ আহোঁ মানে কি হৈছে ভিডিঅ'বিলাক যে বনাই আছোঁ মই এতিয়া বনাম যে নেক্সট ভিডিঅ'বিলাক তো কিছুমান ভাল কিবাৰ কাৰণে বনাম মানে মানুহৰ কাৰণে বনাই আছোঁ মানে কিছুমান সহায় কৰিম আমি দেখিবলৈ পাব কেনেকুৱা ধৰণৰ কি ভিডিঅ' মানে দিম আমি ইউটিউবত তো কিছুমান মানুহে ভাবে যে কি নতুন মানে ইউটিউবত ভিডিঅ' দি আছোঁ মানুহ হাঁহে তো বেলেগৰ কথাটো বাদ দিয়ক বেলেগৰ যি ক'ব ক'বই বেলেগে মানে কি মানে বেলেগে এনেও বেলেগৰ ভালটো বাৰু দেখিব নোৱাৰে ভাল হওক বা যিকোনো ভাল কাম কৰিলেও মানে দেখিব নোৱাৰে যি নহওক কিয় দেখিব নোৱাৰে মানে কিবা যদি এটা কাম কৰা যদি আগ্ৰহ থাকে তেতিয়াহ'লেও মানে কি মানুহবিলাকে দেখিব নোৱাৰে কিবা মানে ইনচাল্ট টাইপৰ মেছেজ কৰি হ'লেও ক'ব কিবা ক'ব তো পৱনে এইটো কাৰণে মোৰ লগত চাট দিছে সুধিছোঁ তাক মই আগতে কৈ দিছোঁ মানে কি ৰিজনত ভিডিঅ'বিলাক বনাওঁ আমি তো সেইকাৰণে চাট দিছে পৱন কিবা কবি সেইটো আৰু কি মানে আমি মানে এই টপিকটো আমি মানে বেলেগ হিচাপে আমি মানে এই ভিডিঅ' আমি গ্ৰ'থ কৰিম মানে বেলেগে মানে একো নাভাবিলেও হ'ল আমি মানে হেল্পিং টাইপ মানে কিছুমান ভিডিঅ' মানে তো কি হেল্পৰ কথা কৈছোঁ সেইটো এতিয়া নকওঁ বাৰু কাৰণ আমিও ইমান ধনী ঘৰৰ ল'ৰা নহয় তো দেখাই পাব আপোনালোকে অলপ সহায় মানে নিজৰ যিখিনি পাৰোঁ নিজৰ বলেৰে যিখিনি পাৰোঁ সেইখিনি মানে সহায় কৰিবলৈ চেষ্টা কৰিম দেখা পাব কি সহায় কৰোঁ কেনেকুৱা ধৰণৰ মানে কাক কৰোঁ বা কি কেনেকুৱা কাক সহায় কৰোঁ এতিয়া মেইন উদ্দেশ্যটো নকওঁ কাৰণ এতিয়া যদি কৈ দিওঁ মানে কি মানে লাইক ছাবস্ক্ৰাইবাৰৰ কাৰণে এইবিলাক কৈ থকা নিচিনা মানে ভাবিব মানুহবিলাকে এনেকুৱা বহুত আছে এনেকুৱা মানে কি সিহঁতে ভাবে এনেকুৱা ভাবা সিহঁতে আছে একজাক্ট মানুহ তেনেকুৱা গোটেইবিলাকে নহয় দেচোন দুই এজন হাজাৰত দুই এজন তেনেকুৱা থাকে তো সেইকাৰণে এতিয়া মেইন উদ্দেশ্যটো নকওঁ যেতিয়া আপোনালোকে দেখিব তেতিয়া আপোনালোকে নিজে গম পাব যে হয় ভালৰ কাৰণে কৰি আছে বুলি আৰু একচুৱেলি মই এই ব্লগ চেনেলটো মানে কি মোৰ ফেচটো নেদেখুৱাকৈ খুলিম বুলি ভাবিছিলোঁ কিন্তু কি হ'ব এনেকুৱা নেদেখুৱাকৈতো নহ'ব মানে ভাল নালাগে নহয় এতিয়া আপোনালোকে এনেও গমেই পাব যে তো সেইকাৰণে মানে কি ফেচটো দেখায়ে কৰিছোঁ আৰু তো গতিকে ভিডিঅ'বোৰ চাব আপোনালোকে ভৱিষ্যতে আৰু লাষ্টটো কি জানে কি কৰিব লাগে আৰু ইউটিউবত যদি আপোনাৰ ফালৰ পৰা যদি মানে কিবা সেনেকৈ মানে থাকে আৰু উদ্দেশ্যটো তেতিয়াহ'লে আপোনালোকে আমাক কমেণ্ট কৰি জনাব পাৰে তো নতুন মানে ইউটিউব চেনেল হিচাপে আপোনালোকে লাষ্ট এটা কথা কওঁ যে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো লাইক কৰি দিব আৰু মৰম চেনেল ৰাখিব আৰু